গাইছ এই ভতিজীয়ে ৰিল বনাই বোলে হে এয়া একদম আমাৰ খালৰ পাৰলৈকে লৈ আহিছোঁ। আমাৰ খাল নহয় বাৰু, বেলেগৰ খাল। আৰু ডেন্সৰ স্কুলৰ পৰা আহিছি, অহাৰ লগে লগে ৰিল বনাই বোলে। আৰু বতৰটো গমেই পাইছে আপোনালোকে, বৰষুণ। আৰু গাইছ মই ইফালে বোকাত নামি লৈ কেমেৰামেন, এয়া পানী, এয়া বোকাত নামি লৈ মই কেমেৰামেন, ভতিজী ৰিলমেন এইটো। আৰু বতৰ একদম ধাক ধুৰুক মাৰি আছে পুৰা বতৰে। আৰু পথাৰত অকণমান পানী হৈছে, চিপ চাপকৈ, হয়নে নহয় ধুনু? আৰু এই ভতিজী ৰিল ডেন্স কৰিব লাগি ৰেডি হৈ আছে। ইফালে খুৰাক এই পথাৰৰ পানীত বোকাত নামি আছে। গাইছ যিয়ে নহওক, ভতিজীহঁতৰ লগত এইবিলাক কৰি থাকি কৰাৰ মজাটো বেলেগ। ভতিজীহঁতৰ লগত অলপ ধেমালি ফূৰ্তি কৰি থকাটো মজাটো বেলেগ। মানে গাইছ তাতেও মোৰ ধান্দা এটা আছে, কাৰণ তাইক দুটা ৰিল বনাই দিলি, তাইও মোক দুটা ৰিল বনাই দিব, কেমেৰা ধৰি দিব। সেইটোৰ কাৰণে তাইক মই বুদ্ধি কৰি লৈ আহিছোঁ, হয়নে নহয়? হে হয়নে নহয়? এইটো ক'ত বহি আছে চাওকচোন গাইছ, ইফালে এইয়া গুটি হৈছে তাই ক'ত এইবিলাক গুটি হৈছে। বুঢ়া হলো, বুঢ়া হলে হয় আমাৰ দুটাৰ দেখোন পিছা হোৱা নাই। মাকৰ ডাঙৰ দি গাইছ ভতিজীয়ে ডাঙৰ কথা এটা কৈছে। এই পথৰৰ মাজত ৰিল বনাই আছোঁ বাৰু। ভতিজীয়ে ডাঙৰ কথা এটা কৈছে, খুৰা দাড়ি চুলি পকিলে দেখোন নাই। মই কৈছোঁ বুঢ়াই হ'ল হয়। কৈছে দেউতাৰে দাড়ি চুলি পকা নাই, খুৰাৰে দাড়ি চুলি পকিল। গাইছ কি ক'ম আৰু, বুঢ়া হ'লো। ভতিজীহঁতে ডাঙৰ হ'লে আহি যেতিয়া আৰু বুঢ়াটো হ'বই লাগিব, হয়নে নহয়? সেইকাৰণে দাড়ি চুলি পকিব, হয়নে নহয়? হয়। আৰু আমাৰ দেউতাৰ দেখোন ফুট হোৱা নাই। তোমাৰ কি হৈছে? এই আমি মেকআপ কৰা, থিয়েটাৰত থাকোঁতে মেকআপ কৰা, সেইকাৰণে ফুট হৈ গৈছে। এয়া দাড়ি চিমুন্ত হৈছে, সেইকাৰণে দাড়িও পকছি, এতিয়া চুলিও পকছি, তালুকদাৰে হ'লোঁ ইয়া। আৰু গাইছ ভিডিঅ' কৰি আছোঁ, বৰষুণো পৰি আছে কিনকৈ। দুয়োটাই এই পথাৰৰ মাজত বহি লৈ ভিডিঅ' কৰি আছোঁ আৰু লাহে এয়া পৰিৱেশ কিন্তু ধুনীয়া গাইছ, কিনকিনীয়া বৰষুণো পৰি আছে, আকাশখনো পূৰা গোমা হৈ আছে। আৰু ভতিজীয়ে দুখ কৰি আছে, খুৰা ক'বলৈ দাড়ি চুলি পকিলে।